হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। জোনালী বৰা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই জোনালীয়ে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এটা ফ্লাৱাৰ পট বনাই আছিলোঁ আৰু ভাবিলোঁ কিয়নো এইটো মই অকণমান ভিডিঅ' কৰোঁ, আপোনালোককো দেখুৱাওঁ। কাষতে বহাই লৈছোঁ ল'ৰাটোক। পটটো প্ৰায় আধাখিনি সম্পূৰ্ণ হৈছে আৰু যদি আপোনালোকে এই ফ্লাৱাৰ পটৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট এটা কৰি জনাব। মই পটটো কেনেকৈনো বনালোঁ একেবাৰে আৰম্ভণিৰ পৰা আপোনালোকক অন্য এটা ভিডিঅ'ৰ যোগেদি দেখুৱাম। সময় হৈছে সন্ধিয়া 6 আৰু মই এনেকৈ কামত ব্যস্ত হৈছোঁ আৰু লগতে ল'ৰাটোকো কাষতে বহাই লৈছোঁ। মই যেতিয়াই এনেকৈ কাম কৰোঁ আৰু সিও সন্ধিয়া সময়ত পঢ়ে, পঢ়াৰ সময়ত তাকো এনেকৈ এটা দুটাকৈ দেখুৱাই থাকোঁ আৰু ময়ো কামবিলাক নিজৰ ভালকৈ কৰি যাওঁ। কাৰণ সৰু ল'ৰা ছোৱালীৰ ওচৰত বহি থাকিলেহে সিহঁতে পঢ়িবলৈ ইচ্ছা কৰে আৰু সিহঁতে যিহেতু শিকি আছে এতিয়া ভালকৈ সেনেকৈ ইমান নাজানে, গতিকে দেখুৱাই দিয়াটো বহুতেই জৰুৰী। কেমেৰাটো যিহেতুকে সন্মুখতে আছে তথাপিও অলপমান ইফাল সিফাল কৰি থাকে, বাৰু যিয়ে নহওক এনেকৈ চলি যাব। এই ফ্লাৱাৰ পটটো বনাবলৈ মই যিখিনি মেটেৰিয়েল ব্যৱহাৰ কৰিছোঁ এইখিনি একেবাৰে পেলনীয়া বুলিয়ে ক'ব পাৰি। আমাৰ যি খাল বিলত হয় পানী মেটেকা, সেই পানী মেটেকাৰে মই ফ্লাৱাৰ পটটো বনাইছোঁ আৰু এই কামটো মই 2013 চনত নেটফ্ৰীয়ে ট্ৰেইনিং দিছিল আৰু এই ট্ৰেইনিঙতে কামটো শিকিছিলোঁ আৰু 2013 চনৰ পৰাই মই এতিয়া 2023 চন হ'ল এই কামটোৰ লগত জড়িত হৈ আছোঁ। এই কামটো কৰি মই বহুতখিনি উপকৃত হৈছোঁ আৰু এই কামটোৰ লগত বহুত মানুহ জড়িত হৈ আছে, যেনেকৈ উজনি নামনি অঞ্চলৰ বহুতখিনি মানুহে এই কামটোৰ লগত জড়িত হৈ আছে। আৰু এই কামটো এনেকুৱা তাৰমানে কৰি থাকিলে এৰিব মন নাযায়, খুব ভাল লাগে এই কামটো। আৰু বিশেষকৈ এই কামটোত ধৈৰ্য্যৰ বহুত প্ৰয়োজন আছে। আৰম্ভণিতে এই কামটো কৰি ইমান ভাল লগা নাছিল আৰু এতিয়া কিন্তু বহুতে ভাল লাগে। পানী মেটেকাৰে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি, যেনেকৈ বেগ, বাস্কেট, য়োগা মেট, ডাইনিং কভাৰ, কুশ্বন কভাৰ, বিভিন্ন ধৰণৰ বস্তু হয়। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকে বা যদি মোৰ চেনেলটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰে তেতিয়াহ'লে নিশ্চয় মই আপোনালোকক পিছলৈ এই বস্তুটোৰ বিষয়ে বহলাই দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি পানী মেটেকাৰ বস্তু ব্যৱহাৰ কৰি পাইছে বা এই বস্তুটোৰ বিষয়ে যদি আপোনালোকে মোৰ ভিডিঅ' নোচোৱাৰ আগতে অৱগত, তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি জনাব। বাস্কেটটোৰ এতিয়া প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে। এইটো ফ্লাৱাৰ পটটোৱে বনাই পেলাই আজি ৰাতি থৈ দিম, কাৰণ হেণ্ডেল লগাবলৈ ৰাতি সময় নহ'ব। কাইলৈ ৰাতিপুৱা আপোনালোকক হেণ্ডেল লগাই পেলাই দেখুৱাম। যিহেতুকে এতিয়া ভাতো বনাব আছে মোৰ, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। এয়া এতিয়া প্ৰায় 90% হওঁ অৱস্থা হৈয়ে গ'ল আৰু এতিয়া ফৰ্মটোৰ পৰা পটটো উলিয়াই দিম আৰু পটটো উলিয়াই দিয়াৰ পিছত চাব কেনেকুৱা এটা ধুনীয়া দেখা পোৱা যাব।
পুৱাৰ কাম বন কৰি আজৰি হৈ একেবাৰে পাকঘৰলৈ আহিলোঁ, যিহেতুকে ল'ৰাটো স্কুললৈ যাব, তাক ভাত খুৱাই পঠিয়াব লাগিব। আৰু এতিয়া এনেকৈ ভাতখিনি বনাই তাক খুৱাই মেলি স্কুললৈ পঠিয়াই দিম। বাই বাই। বাই বাই। এতিয়া সময় হৈছে ৰাতিপুৱা 9:30 আৰু মই ভাবিলোঁ কেইটামান ভাত খাই পেলাই ময়ো এতিয়া নিজৰ কৰ্মস্থলীলৈ যাওঁ। কাম কৰা ঠাই আহি পালোহি আৰু যে কৈছিলোঁ 90% সম্পূৰ্ণ হৈছিল। এতিয়া হেণ্ডেলডাল লগাই দিলে 100% সম্পূৰ্ণ হৈ যাব। আৰু এতিয়া হেণ্ডেলৰ কাম কৰি আছোঁ আৰু সিফালে কোনোবাই লগৰবিলাকে কিবা কিবি কথা কৈ আছিল, গতিকে অলপ হাঁহি আছিলোঁ। সেয়া এতিয়া গোটেই বাস্কেটটো সম্পূৰ্ণ হৈ গ'ল। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু আপোনালোকে এইটোত পট নাৰাখি বিভিন্ন ধৰণৰ বস্তু ৰাখিব পাৰে, যিকোনো কামতে ব্যৱহাৰ কৰিব পাৰে। সেয়া ফাইনেল লুক। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব।